हेलो फ्रेंड्स আপোনালোকক স্বাগতম জনাইছো মোৰ ভাগৰ অন্য এটা ভিডিঅ'লৈ যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে আপুনি যদি মোৰ চেনেললৈ নতুন হয় তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এয়া হৈছে বৰপেটা সত্ৰ ইয়াত সঁচাই বহুত মনোমোহা পৰিৱেশটো দেখিলেই মনটো বহুত ভাল লাগে আৰু নামঘৰ ভাগলৈ সোমাই যোৱাৰ লগে লগে মনটো বৰ পবিত্ৰ লাগে আশা কৰো আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিব আমি যোৱা বাৰু কেদিনমান হ'ল এতিয়া কৰোনা চলি আছে এতিয়াতো যাব নোৱাৰিয়ে হ'ল আজি বহুত দিন কিন্তু মোৰ মোবাইলত ভিডিঅ' কেইটামান আছিলে ভাবিলো ভিডিঅ' কেইটা আপলোড কৰি দিও সঁচাই চাওকচোন কি ধুনীয়া পৰিৱেশ দেখিয়ে ভাল লাগে নহয় নে বাৰু এয়া হৈছে মেন নামঘৰ ভাগ ইয়াত বাৰু মাইকী মানুহ ভিতৰলৈ সোমোৱা নিষেধ আছে পুৰণি কালৰ পৰা ইয়াত মাইকী মানুহ সোমাবলৈ নিদিয়ে ইয়াৰ ভিতৰৰ মন্দিৰ ভাগত বোলে ডাঙৰ তুলসী খুঁটা আছে সঁচাই বহুত ভাল লাগিলে চাই পেলাই যদিহে আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপুনি যদিহে মোৰ চেনেলৰ নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰি দিব তাত উঠা মোৰ কেইখনমান ফটো